এইবাৰ আপুনি হয় মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদত মই 130 ৰেংকত পাইছোঁ নিকিতা বৰা দেৱী প্ৰিপাৰেশ্যন কেনেকুৱা কি কৰিছে মোৰ প্ৰিপাৰেশ্যন 2021 পৰা ষ্টাৰ্ট কৰিছিলোঁ মই ঘৰতে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু অনলাইন যিবোৰ মেটেৰিয়েলছ পাই তাৰ পৰা পঢ়িছিলোঁ আৰু তেনেকৈ লাষ্ট ইয়েৰ মই গৈছিলোঁ ইণ্টাৰভিউলৈকে গৈ পেলাই মই নাপালোঁ আৰু লাষ্টত তো এইবছৰ ভগৱানৰ কৃপাত পাবলৈ সক্ষম হৈছোঁ আৰু এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদ কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে মানে মা দেউতাৰ মনত ভাল লাগিছে পৰিয়ালতো বহুত সুখী হৈছে আৰু চব যিহেতু কিবা এটা পাইছোঁ আৰু নাজানো কি পাইছোঁ ভাল লাগিছে আৰু বহুতখিনি আৰু ভগৱানকো ধন্যবাদ দিছোঁ আৰু মোৰ ফেমিলিৰ যিমানখিনি আছিলে ৱেল উইচাৰ্ছ আছিলে বন্ধু বান্ধৱ যোনে মোক মানে এইটো জাৰ্ণিত বহুত কষ্টকৰ জাৰ্ণি হয় ন দীঘলীয়া জাৰ্ণি এই জাৰ্ণিটোত যিখিনিয়ে মোক হেল্প কৰিছে তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ ভৱিষ্যতে APSC মই এইটোৱে ক'ম ভৱিষ্যতৰ ষ্টুডেণ্টখিনিক সৰু ল'ৰা ছোৱালীখিনিক যে কষ্টৰ মানে ফলটো চবেই পায় আৰু চেষ্টাৰ অসাধ্য একো নাই তো আমি চেষ্টা কৰি যাব লাগে বিকজ এইমটো সদায় হাই ৰাখিব লাগে মই ভাবোঁ তো যাৰ সক্ষম আছে যোন সক্ষম হয় মানে আহিব লাগে এই প্ৰশাসনিক বিষয়া পদত সেইটোৱে কৈছোঁ আৰু যে ভৱিষ্যতে সকলোৱে যাতে ভাল কাম কৰি যাওক মই সেইটোৱে হেৰি মোৰ খুব ভাল লাগিছে 18 নম্বৰ ৰেংক পাইছোঁ ACS শাখাত আৰু এই ৰেংকটো পোৱাৰ আঁৰত বহুখিনি মানুহ জড়িত হৈ আছে যেনে মোৰ মা দেউতা ভাইটি আৰু মোৰ পৰিয়াল আৰু মোৰ গাঁওবাসী লগতে মোৰ প্ৰিপেৰেশ্যন জাৰ্ণিত বডোফা ইউ এন ব্ৰহ্ম ছুপাৰ 50 ৰ'লো আছে কাৰণ মই প্ৰথমতে বিনা কোচিঙেৰে ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপেৰেশ্যনটো আৰু যেতিয়া মোক দৰকাৰ হৈছিলে যে গাইডেন্স লাগে তেতিয়া মই ছুপাৰ 50 স্ক্ৰিনিং টেষ্টত পাছ হৈ সেই কোচিঙৰ সুবিধাটো পাইছিলোঁ আৰু সেইকাৰণে মই ছুপাৰ 50 স্কিমৰ আঁৰত BTR চৰকাৰ আৰু যিসকল এক্সপাৰ্টছ জড়িত হৈ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেধৰণৰ প্ৰিপেৰেশ্যন আছে প্ৰিপেৰেশ্যনটো সকলোৱে জানে এইটো খুব দীঘলীয়া এটা প্ৰচেছ হয় ঠিক তেনেকৈ ময়ো সকলোৰে দৰে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এই প্ৰিপেৰেশ্যনৰ ফেজত বহুখিনি বাধা বিঘিনি আহে আৰু সেই বাধা বিঘিনি নেওচি আজি মই 18 নম্বৰ ৰেংক পাই বহুত সুখী ভৱিষ্যতে APSCত APR হ'ব খোজা ষ্টুডেণ্টবিলাকক কি আহ্বান জনাব হয় মই এইটোৱে ক'ম যে প্ৰথমতে হ'ল APSC যিসকল APSC বুলিয়ে নহয় যিখিনি কম্পিটিটিভ এক্সাম আছে সেইসকলত দিবলৈ সাহস কৰিব লাগে প্ৰথমতে নিজৰ সেই সাহসটো থাকিলে আমি পৰীক্ষাটো আচলতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে বা কেনেকৈ পঢ়িব লাগে সেইখিনি বস্তু গম পোৱা যায় আৰু মই এটা কথা ক'ম আমাৰ যিখিনি ইউথ আছে অকল APSC বা UPSC বা যিকোনো বেলেগ এক্সামৰ কাৰণেই নহয় অকল চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো মই নাভাবোঁ কাৰণ বহুত দিশ আছে আপোনালোকৰ যি মন কৰিব যেনেকৈ এণ্টাৰপ্ৰেনিয়ৰ্ছ হ'ব পাৰে বিজনেছ কৰিব পাৰে আৰু বেলেগ বেলেগ বিভাগত আপোনালোকে নিজৰ যিটো ক্ষমতা আছে সেই ক্ষমতাৰ আধাৰত আপোনালোকে প্ৰিপেৰেশ্যন চলাই আপুনি সেইটো দিশত আগবাঢ়িব পাৰে হয় যথেষ্ট ভাল লাগিছিল যেতিয়া মানে লিষ্টত নামটো আহিছিল মই মানে সেইটো ওৱান অফ দ্য বেষ্ট মুমেণ্ট আছিল মোৰ কাৰণে আৰু লগে লগে মই মা দেউতা ঘৰৰ সকলো পৰিয়ালক ইনফৰ্ম কৰিছিলোঁ তাৰপিছত তেওঁলোক যেতিয়া সুখী হৈছে ময়ো সেইকাৰণে যথেষ্ট সুখী আৰু বহুদিনীয়া প্ৰচেষ্টা আছিল আৰু অৱশেষত যেতিয়া ৰিজাল্টটোৰ নাম আহে যথেষ্ট ভাল লাগে প্ৰিপাৰেশ্যন মই 2021 পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিছিলোঁ আৰু লাষ্ট টাইম মই ইণ্টাৰভিউ দিছিলোঁ বাট সেই ইণ্টাৰভিউত মোৰ ফাইনেল লিষ্টত নাম নাহিল আৰু তাৰপিছত গম পাইছিলোঁ মোৰ কিবিলাক জেগাত ভুল হৈ আছিল বা লোভ হ'ল আছিল সেইবিলাকত কাম কৰিলোঁ বা পঢ়িলোঁ যথেষ্ট তাৰপিছত কষ্ট কৰিলোঁ আৰু এইবাৰ সেইকাৰণে সফল হৈছোঁ বুলি মই ভাবোঁ কিমান ঘণ্টীয়া মানে ডেইলি ৰুটিন আছিলে এনেকুৱা একো ফিক্স নাছিল যেতিয়া মন যায় তেতিয়া পঢ়িছিলোঁ আৰু বাহিৰা কেতিয়াবা ৰুমতে মানে সীমাবদ্ধ নাছিলোঁ কেতিয়াবা দৌৰিব গৈছিলোঁ যেতিয়া মন বহুতো দীঘলীয়া জাৰ্ণি হয় যথেষ্ট মানে মটিভেশ্যন লাগে তেতিয়া সেইকাৰণে মানে বাহিৰতো যাওঁ কেতিয়াবা দৌৰিব যাওঁ বা খেলিব যাওঁ আৰু যেতিয়া বাকী সময়খিনিও কৰোঁ আৰু কম্পিটিটিভ এক্সাম দিব খোজা পিছৰ প্ৰজন্মক আপুনি কি আহ্বান মই
এয়া মানে জনাওঁ যে তেওঁলোকে মানে ধৈৰ্যটো মেইন হয় ইয়াতে, যিহেতু বহুত দীঘলীয়া জাৰ্ণি হয়, লগতে হাৰ্ডৱৰ্ক যথেষ্ট কৰিব লাগে আৰু ছাৰ্ভিচত এইকাৰণে আহিব লাগে যে তেওঁলোকে মনে যদি বিচাৰে, যদি মনে নিবিচাৰে বা অভিভাৱকৰ প্ৰেছাৰত যদি আহে সেনেকুৱা অহা উচিত নহয়, কাৰণ ইয়াতে জবটো সেনেকুৱাই হয়, যদি মন লাগে তেতিয়াহে তেওঁলোকে কৰিব পাৰিব। সেয়াই কম্পিটিটিভ এক্সাম দিয়াৰ ক্ষেত্ৰত কোচিং ল'বই লাগিব, মই ভাবোঁ কোচিং ইমান দৰকাৰ নাই, বাট কোচিং যদি লোৱা যায় তেনেহ'লে এটা ডাইৰেকশ্যন পোৱা যায়, যিহেতু চিলেবাছ যথেষ্ট ভাষ্ট হয়, প্ৰথমতে আইডিয়া নাপায় কেনেকৈ পঢ়িব লাগে কি, তেতিয়া সেইখিনি সময়ত মানে কোচিঙে সুবিধা দিয়ে, বাট একবাৰ যদি আইডিয়া পোৱা যায় আৰু তেতিয়া মই ভাবোঁ কোচিঙৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে লগৰ পৰা যদি আইডিয়া পোৱা যায় বা যিখিনি মানে যিসকলে মানে আগতে উত্তীৰ্ণ হৈছে তেওঁলোকৰ পৰা যদি কেনেকৈ পঢ়িব লাগে সেইবিলাক যদি গাইডেঞ্চ পোৱা যায় তেতিয়া কোচিঙৰ কোনো অভাৱ মানে মই ভাবোঁ প্ৰয়োজন নাই। ভৱিষ্যত পৰিকল্পনা হয়, মই চাওঁ যদি ফাৰ্ডাৰ যদি UPSC প্ৰিপাৰেশ্যন কৰিব পাৰোঁ মানে কণ্টিনিউ কৰিম, যদি চাওঁ মই এতিয়ালৈকে ভবা নাই, চাওঁ যিহেতু অপশ্যনেল APSC উঠাই দিছে আৰু মেইনলি মই এইবাৰ বৰ্তমান APSC কাৰণে পঢ়ি আছিলোঁ আৰু যদি ফিউচাৰত টাইম পাওঁ তেতিয়াহ'লে প্ৰস্তুতি চলাম বুলি ভাবিছোঁ। 2024-25 सेसन एबा बोसोरनि थाखाय डक्टर बि.आर. आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूट फसंथानाव NM आरो डिप्लोमा इन मेडिकल लेबरेटरी टेक्निशियननि एडमिशन एबा मुं थिसननाया सोलिगासिनो दं। फरायसाफोरनि मिजिंखौ जाफुंसार होनाया जोंनि मोनसे गिदिर थांखि। NMनि बिजाथिया थाखो 10 आरो मेडिकल लेबरेटरी टेक्निशियननि बिजाथिया थाखो 12 उथ्रिसार जाब्लानो जागोन। उदालगुरि जिल्लानि DRDM मावखुलिनि सेरावनो थानाय डक्टर बि.आर. आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूटआव एडमिशन लानो गोसो गुदुं फरायसाफोरा 9957293454 आरो 9394804239 मबाइल नाम्बाराव सुलाद लानो हागोन।